এই কাৰণে কাম কৰি আছো ৰাইজসকল আমি বেলেগ ইয়াত আমি বহুত ভিতৰৰ গাঁৱৰ পৰা আহিছো আমি ছাব্বিছ নং দৰংগাজুলি পৰিষদত আমাৰ যোগদান কাৰ্যসূচী দিনে ৰাতি কৰি আছোঁ ৰাইজৰ সমৰ্থনত আজি সকলোৱে ওলাই আহিছে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL মডেল অফ পলিটিক্স এইটো ৰাইজে গ্ৰহণ কৰিছে য'ত শান্তি আছে এক নম্বৰত তাৰপিছত উন্নতি তাৰপিছত প্ৰগতি লগতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ একেলগে আগুৱাই লৈ যোৱাৰ কাৰণে যি আমাৰ প্ৰচেষ্টা এই প্ৰচেষ্টাক সকলোৱে একচেপ্ট কৰিছে আৰু একচেপ্ট কৰি আজি সকলো জাতি জনগোষ্ঠী UPPLক 22 তাৰিখত ভোট দিয়াৰ কাৰণে সকলোৱে ওলাই আহিছে আৰু ঠিক তেনেকৈ দৰংগাজুলি সমষ্টিও ইয়াৰ ব্যতিক্ৰম নহয় 26 নং দৰংগাজুলি সমষ্টিটো আজি ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে UPPLক সমৰ্থন কৰিবলৈ ওলাই আহিছে আজি ৰাতি 12টাতো আজি ইয়াত জয়নিং প্ৰগ্ৰাম আছে দিনটো গোটাই অঞ্চলত জয়নিং প্ৰগ্ৰাম আহিছে যুৱক যুৱতীসকল যিসকলে আজি ভোট দিব পৰা এজ হৈ গ'ল above 18 years হৈ গ'ল সকলোৱে আজি যুৱ প্ৰজন্মই UPPLক ছাপোৰ্ট কৰাৰ কাৰণে ওলাই আহিছে আমাৰ মাসকলে ওলাই আহিছে আইসকলে ওলাই আহিছে লগতে বিভিন্ন জাতীয় ছাত্ৰ সংগঠনৰ আমাৰ প্ৰাক্তন বিষয়ববীয়াসকলেও আজি তাৰিখত UPPLক সমৰ্থন কৰাৰ কাৰণে ওলাই আহিছে তো ইয়াৰ কাৰণে আমাৰ 100% বিশ্বাস আছে 22 তাৰিখে হ'বলগীয়া যি নিৰ্বাচন ইয়াত UPPL দলে 22,000ৰ অধিক ভোট পাই আমি ইয়াত নিশ্চিতভাৱে জিতাৰ কাৰণে আগবাঢ়ি আছে আগ্ৰামা মহিলাৰী ডাঙৰীয়াই যেহেতু আগৰ দিনত হেলিকপ্টাৰ আনা নাছিল নিৰ্বাচনৰ আগত এটা নিৰ্বাচনৰ হেলিকপ্টাৰ নানাৰ কাৰণে তেখেতে যেহেতু বিটিআৰ ঘূৰিব পৰা নাছিল এটা হেলিকপ্টাৰে প্ৰচাৰ চলাই আছে নিশ্চয় এতিয়া হেলিকপ্টাৰৰ পৰা দেখিছে যে বিটিআৰ কিমান কাম হৈ আছে আগৰ হেলিকপ্টাৰ নাছিল কাৰণে আগ্ৰামা মহিলাৰীয়ে গাঁৱে ভূঞে যাব পৰা নাছিল ৰাইজৰ ওচৰলৈ যাব পৰা নাছিল এটা হেলিকপ্টাৰ আহিছে কাৰণে এতিয়া গাঁৱে ভূঞে ঘূৰি আছে গতিকে এতিয়া তেখেতে দেখিছে গতিকে আগ্ৰামা মহিলাৰী ডাঙৰীয়াই যেটো আজি একো হোৱা নাই বুলি কৈছে এটো ভিত্তিহীন তেখেতে এতিয়া চশমাটো খুলি চালে দেখা পাব যে বিটিআৰ কিমান উন্নতি হৈছে